আপোনালোকৰ যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' এভৰিৱান, আজি মই এয়া নৰসিংহ আৰু মাছৰ জোল বনাম। তাৰ বাবে মই অলপ নৰসিংহ আনিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে গুচাই লওঁ। মোৰ নৰসিংহখিনি বাছি গুচাই লোৱা হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে ধুই লওঁ। নৰসিংহখিনি ধুই লোৱা হৈ গ'ল। এতিয়া মই এটা মিক্সাৰ জাৰ লৈছোঁ আৰু ইয়াতে এইখিনি দি দিছোঁ। ইয়াতে অকণমান মই পানী দি লওঁ, দি এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি লওঁ। এইখিনি মিক্সাৰত মই গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া এটা বাতিত এইখিনি মোৰ নৰসিংহখিনি পিচি লোৱা হৈ গ'ল। এতিয়া মই মাছৰ জোলখন বনাবৰ কাৰণে কি কি কৰোঁ আপোনালোকক দেখুৱাই যাওঁ। প্ৰথমে মই মাছকেইটাত অকণমান নিমখ হালধি দি ভালদৰে ভাজি লওঁ। এইকেইটা মই ভালদৰে নিমখ হালধি সানি ল'লোঁ। গেছৰ ওপৰত এখন মই কেৰাহী পাতি ল'লোঁ আৰু গেছৰ ফ্লেমটো অন কৰি দিওঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াতে অলপ মিঠাতেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল। তেতিয়া ইয়াতে মই মাছকেইটা দি অকণমান ভাজি লওঁ। মাছকেইটা মই বেছিকৈ নাভাজোঁ, মই অলপ ভাজি লৈছোঁ। এতিয়া এইকেইটা মই নমাই লওঁ। এতিয়া মাছ ভজা তেলখিনিতে মই চব্জিকণ বনাই ল'ম। ইয়াতে পিঁয়াজ অকণ দি দিছোঁ। বেলেগকৈ মই তেল দিয়া নাই, এইখিনি তেলতে মই এতিয়া বনাম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াতে মই আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। ইয়াতে মই অকণমান হালধি গুড়ি দিছোঁ, অকণমান মই জিৰা গুড়ি দিছোঁ, জালুকৰ গুড়ি দিছোঁ। নৰসিংহত জালুক দিলে আমাৰ খাই খুবেই ভাল লাগে, সেয়েহে মই জালুক দিছোঁ। এতিয়া ইয়াতে মই নৰসিংহখিনি দি দিম। এয়া 5 মিনিটমান মই নৰসিংহখিনি উতলিব দিলোঁ। এতিয়া এইখিনি ভালদৰে উতল আহিছে। ইয়াতে মই এতিয়া মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পাছত মই এইখিনি অকণ ভালদৰে উতলিব দিম। এয়া মোৰ নৰসিংহ জোলখন উতলিছে আৰু এইখিনি মই উতলি গ্ৰেভি হ'ব দিম। তাৰ পাছতহে মই নমাম। এইখিনি উতলি আছে। 5 মিনিটৰ কাৰণে মই এইখিনি উতলি কৰিব লাগিব। এইখিনি মই কম জুইত লাহে লাহে উতল আহি থাকিব দিছোঁ, যাতে এইখিনি গ্ৰেভি হৈ যায়। মোৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম। আপোনালোকৰ যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।